সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এয়া বৃহস্পতিবাৰ নামঘৰলৈ ওলাইছোঁ আৰু এইখন এৰী চাদৰ শাহুমায়ে নিজ হাতে বোৱা আৰু তেওঁ আগতে খুব মৰমেৰে লৈছিলে আৰু ময়ো এতিয়া মাৰ নথকা অৱস্থাত মাজে মাজে এই চাদৰখন উলিয়াওঁ। কিন্তু এনেকুৱা মাৰ হাতৰ বস্তু বহুত আছে আৰু সেই বস্তুবোৰ মই সযত্নে ৰাখিবলৈ চেষ্টা কৰিছোঁ। এয়া আমি দুজনী আহি আছোঁ নামঘৰলৈ আৰু আজি আমাৰ এয়া বাৰ্থডে গাৰ্ল দেই, আজি জন্মদিন। তাৰ উপলক্ষে এয়া গোপিনীক চাহ খুৱাব। মোৰ হাতত এইটো টোপোলা আৰু বৌৰ হাতত এয়া লৈ আহিছোঁ মিঠাইৰ সৈতে। এতিয়া নাম গুণ গাই পেলাই আৰু তাৰপিছত লাহেকৈ গোপিনীৰ সৈতে চাহ আৰু আজি কিবা কিবি ঢেৰ আছে নামঘৰত, বিহু বুলি পৰীক্ষা। ব'লক তেতিয়াহ'লে আপোনালোকক দেখুৱাওঁ। ৰাস্তা আপোনালোকে দেখিছে আৰু মোৰ ভিডিঅ'ত বহুত ভাদ মাহততো ৰেগুলাৰ, এতিয়া প্ৰত্যেক বৃহস্পতিবাৰে হয়, এনেকৈ প্ৰত্যেকটো বৃহস্পতিবাৰে এটা এটা ওলাই থাকে আমাৰ। আজি এখন পায়সৰ শৰাইও আছে। পায়সখিনি সিজোৱাৰ দায়িত্ব মোৰ ওপৰত আছিল, সেইকাৰণে অকণমান সোনকালে আহিবলগীয়া হ'ল। 1 কিলো আমুল স্প্ৰে পেকেট আৰু 2টা লিকুইড গাখীৰৰ পেকেট, মুঠতে 7 লিটাৰ গাখীৰ আৰু 1 কিলো চাউল, লগত চেনি, কাজু, খিচমিচ এইখিনি গোটেইখিনি দি পায়সখিনি প্ৰথমতে এয়া প্ৰস্তুত কৰি ল'লোঁ আৰু অকণমান আগ কৰি বাকীখিনি ইয়াতে ঠাণ্ডা হ'বলৈ থ'লোঁ। তাৰপাছত আমাৰ নাম হ'ল, আজি নাম মই গোৱা অকণমান নাম আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। দিনমত লুচি ওলাইছে, লুচি ভণ্টিহঁতে লাগি আছে। গাৰ্ল অঁ উইচ কৰা, উইচ কৰা। এইটো বাৰ্থডে স্পেচিয়েল দেই, এইটো আজি এইটো বাৰ্থডে। অঁ এয়া হেৰি, এইটো পৰীক্ষাৰ চাহ। এয়া লুচি ভাজি, পায়স লুচি ভাজি আছে। আকৌ মাজনী বাইদেউৰ জলপান আছিলে বোলে আজিনো জলপান আছিলে মাজনী বাইদেউৰ। মানুহবোৰ সেইকাৰণে জ্বলে জানে না, ইমান খাই বোলে। ল'ৰাৰ পৰীক্ষা, জোনমণি ল'ৰাৰ পৰীক্ষা দিব। চবে বহুত বহুত আশীৰ্বাদ দিছে নাই, একদম ধুনীয়াকৈ বনাই আনিছে গোটেইখিনি দেই, নিজে বনাই আনিছে। নিমকি, পিঠা, লাড়ু, সৎবাঞ্ছিত পূৰ্ণ হওক দেই জোনমণি। চাহ লুচি খাই উঠি আহি এয়া আমি প্ৰসাদত লাগিছোঁ। সেইফালে প্ৰসাদ বিলাই আছে, এইফালে মই পায়সখিনি ভাগ কৰিবলৈ লৈছোঁ। কিন্তু আমাৰ ইয়াত ইমান অসুবিধা কলপাতৰ, সেইকাৰণে এনেকুৱা পায়স যদি ওলাই নহয় কেতিয়াবা এনেকুৱা কণ্টেইনাৰবিলাকতে কৰি ভাগ
এনেকৈ দিয়া হয়, নহ'লে উপায় নাই। চবতকৈ অসুবিধা এতিয়া কলপাতৰ। বহু দিনৰ মূৰত আমাৰ গোপিনী আজি বহুত হৈছে, ভাল লাগিছে। সেইকাৰণে একদম আগৰ ভাদ মাহত যেনেকুৱা হয় আজি তেনেকুৱা পৰিৱেশ। আজি পুৰা ৰাতিপুৱা লাগি আছা ন? ভাল হ'ব দিয়া ল'ৰা, আকৌ আমি আকৌ খাবলৈ আছে। মিতালী উঠা হ'ল আৰু মানুহে ঢেৰ খাইছা বুলি ভাবিব। টকটো বহুত ধুনীয়া আছিলে দেই, বৰ ধুনীয়া আছিলে। বহুত টেষ্টি হৈছিলে টকটো। এটা ভাল লগা দিন এয়া গোটেইখিনিয়ে আপোনালোকক দেখুৱালোৱে। একদম চাহৰ কেইটা আইটেম, তাৰপিছত জোনমণিয়ে লুচি ভাজি মানে যিখিনি ঘুগনি আৰু টক প্ৰস্তুত কৰি আনিলে। ইয়াত বন্তি, তাৰপিছত আৰু আমাৰ মৌচুমী আৰু আমাৰ মিতালী মেইন মানুহ আপোনালোকে জানে, তাই একদম ৰুটি বনোৱাত বহুত এক্সপাৰ্ট। গোটেইখিনিয়ে লাগি আকৌ বনাই আনিলে আৰু আমাৰ নহ'লে একো নহ'বই। ইফালে এয়া প্ৰসাদ আৰু পায়সো বিলোৱা হৈ গ'ল। এতিয়া আমি প্ৰসাদ গ্ৰহণ কৰিম, তাৰপিছত আমি সেৱা কৰি প্ৰাৰ্থনা জনাই নামঘৰৰ পৰা বিদায় ল'ম। আকৌ এটা নতুন বৃহস্পতিবাৰলৈ আমি আশাৰে বাট চাই থাকোঁ। আৰু মই আমাৰ আইসকলৰ ভিডিঅ' প্ৰায়ে দিছোঁ আৰু খুব ভাল লাগে। আমাৰ নামঘৰৰ আইসকল ইগৰাকী সিগৰাকীৰ প্ৰতি বহুত আন্তৰিকতা আছে আৰু এনেকৈ আমাৰ পৰিৱেশটো দেখি আপোনালোকে ধৰিবই পায় চাগে। সকলোৱে হাঁহি মাতি এই সময়খিনি খুব সুন্দৰকৈ পাৰ কৰে। সেইকাৰণে কোনোবা এগৰাকী যদি নামঘৰলৈ এদিন আহিব নোৱাৰে নহয়, তেতিয়া বেয়া লাগি থাকে সকলোৰে। গতিকে সকলোৱে আমাৰ বৃহস্পতিবাৰটোত নামঘৰলৈ আহিবলৈ চেষ্টা কৰে। আজি আৰু ভাল লাগিলে, আমাৰ আজি ভাদ মাহৰ নিচিনা লাগিলে। আজি ভাল লগা আৰু এটা দিন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আমাৰ আইসকলক এনেদৰে আপোনালোকে এটা সুন্দৰ কমেণ্টেৰে উৎসাহিত কৰিব বুলি আশা কৰিলোঁ।